মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমাক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি অসমীয়া সাহিত্য মাধুৰীৰ অন্তৰ্গত ষষ্ঠমান শ্ৰেণীৰ গোপীনাথ বৰদলৈদেৱৰ দ্বাৰা বিৰচিত যীশুখ্ৰীষ্ট নামৰ পাঠটি আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। পাঠটিলৈ যোৱাৰ আগতে আমি কিছু লেখকৰ চমু পৰিচয় জানি লোৱা। 1890 চনৰ 6 জুন তাৰিখে নগাঁও ৰহাত গোপীনাথ বৰদলৈৰ জন্ম হয়। বৰদলৈদেৱে কটন কলেজিয়েট স্কুলৰ পৰা 1907 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। গুৱাহাটীৰ কটন কলেজৰ পৰা IA পাছ কৰি কলকাতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্তি কৰি বুৰঞ্জী বিষয়ত অনাৰ্ছ লয়। বুৰঞ্জী বিষয়ত কৃতিত্বৰে MA পাছ কৰি আইন বিষয়ো সম্পূৰ্ণ কৰি গুৱাহাটীতে ওকালতি কৰিবলৈ লয়। এগৰাকী অভিনেতা, চিত্ৰকৰ, গায়ক, খেলুৱৈও তেখেত আছে। তেখেতৰ গ্ৰন্থসমূহ শ্ৰী ৰামচন্দ্ৰ, বুদ্ধদেৱ, যীশুখ্ৰীষ্ট, হজৰত মহম্মদ, মহাত্মা গান্ধী, তৰুণৰাম ফুকন। 1950 চনৰ 5 আগষ্টত তেখেতৰ মৃত্যু হয়। এইগৰাকী মহান কবি তথা লেখকৰ বিষয়ে আমি যীশুখ্ৰীষ্ট পাঠটি পাইছোঁ। খ্ৰীষ্টান ধৰ্মৰ প্ৰতিষ্ঠাতা মহাপ্ৰভু যীশুখ্ৰীষ্টৰ নাম তোমালোকে নিশ্চয় শুনিছা হওক। ইংৰাজী বছৰৰ 25 ডিচেম্বৰৰ দিনা যীশুৰ জন্মতিথি উপলক্ষে খ্ৰীষ্টমাছ বা বৰদিনৰ বন্ধ আৰু তেওঁৰ মৃত্যুৰ উপলক্ষে ইষ্টাৰ বা গুড ফ্ৰাইডেৰ পবিত্ৰ শুকুৰবাৰ বন্ধ পোৱা আমি ইতিমধ্যে পৰিলক্ষিত কৰি আহিছোঁ। যীশুখ্ৰীষ্ট মুঠতে 32 বছৰ জীয়াইছিল। তাৰ ভিতৰত আচল ধৰ্ম প্ৰচাৰ কৰা কাৰ্য 12 বছৰমানহে কৰিছিল। যীশু চিৰকুমাৰ আছিল। তেওঁক তেওঁৰ মাক বাপেকে বৰ মৰম কৰিছিল। তেওঁ মাকৰ চকুৰ মণিৰ দৰে আছিল। তেওঁ সৰুতে তেওঁলোকৰ লগে লগে ফুৰিছিল। কিন্তু ঘোৰ তপস্যাৰ পাছত যেতিয়াৰ পৰা ধৰ্ম শিক্ষা দিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰা তেওঁ সংসাৰৰ সকলো সম্বন্ধকে ত্যাগ কৰিলে। তেওঁৰ মাক আজলী আৰু দয়াৱতী মেৰীয়ে পুতেকৰ বিদ্যা বুদ্ধি আৰু শক্তি দেখি মনত আনন্দ লভিছিল। কিন্তু ল'ৰাক ঘৰলৈ মাতি আনিবলৈ তেওঁৰ শক্তি নাছিল। কেইবাদিনো অসংখ্য লোকৰ আগত যীশুৱে বক্তৃতা দি উপদেশ দিয়া তেওঁ বুকুত আশা বান্ধি ৰৈ আছিল। জানোচা পুতেকে আহি তেওঁক আই বুলি মাত লগায়। কেইবাদিনো তেনে বক্তৃতাৰ পাছত পুতেকক তেওঁ লগ পাবলৈ বিচাৰিছিল। কিন্তু যীশুৱে ঈশ্বৰৰ ধ্যান আৰু সেৱাত নিজকে এনেভাৱে লিপ্ত কৰি ৰাখিছিল যে মাকে তেওঁক কোনো কথা ক'বলৈ সুবিধাকে নাপায়। শ্ৰীকৃষ্ণই যশোদাক এৰি ব্ৰজধামৰ পৰা আঁতৰি যোৱাৰ নিচিনাকৈ যীশুৱে মাক মেৰীৰ কথা নাভাবি ভ্ৰমি ফুৰিছিল। ইয়াত যীশুখ্ৰীষ্টৰ জীৱন সংগ্ৰামৰ কথা কৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ বিভিন্ন সংগ্ৰামৰ মাজেৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, নৱবৈষ্ণৱ ধৰ্ম, ঠিক তেনেকৈ যীশুখ্ৰীষ্টও খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছিল। অসমীয়া সমাজত যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক গুৰু বুলি মানি লোৱা হয়, ঠিক তেনেকৈ খ্ৰীষ্টানসকলেও যীশুখ্ৰীষ্টক তেওঁলোকৰ ইষ্ট গুৰু হিচাপে মানি লৈছে। অসমীয়া নৱবৈষ্ণৱ সমাজত যেনেকৈ শংকৰী ধৰ্মত যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বা মাধৱদেৱক ভগৱানৰ অৱতাৰী পুৰুষ হিচাপে গণ্য কৰা হৈছে, ঠিক তেনেকৈ যীশুখ্ৰীষ্টও মানৱ আছিল যদিও যীশুখ্ৰীষ্টকো খ্ৰীষ্টান ধৰ্মৰ অৱতাৰী পুৰুষ হিচাপে গণ্য কৰা হয়। ব্ৰজধামৰ পৰা যেতিয়া শ্ৰীকৃষ্ণ অন্তৰ্ধান হৈছিল, সেইখিনি সময়ত মাকক এৰি গুচি গৈছিল। যশোদা কান্দোনত ভাগি পৰিছিল। ঠিক তেনেকৈ যীশুৱে ঈশ্বৰ চিন্তাত বিয়া বাৰু নকৰাই কেৱল ঈশ্বৰ চিন্তাত তপস্যা কৰিছিল আৰু মাকৰ পৰা আঁতৰি গৈছিল। সেইখিনি সময়তো মাকে তেওঁক বিচাৰি বিভিন্ন ধৰণে ভ্ৰমি পৰিছিল আৰু ভাঙি পৰিছিল। যীশুৱে যদিও ঘৰৰ বান্ধ ছিঙি বৈৰাগী হৈছিল, তথাপি তেওঁ মনুষ্য সমাজৰ মাজতেই আছিল। তেওঁ ৰোগী আৰু দুখীয়াসকলৰ শাৰীৰিক আৰু মানসিক চিকিৎসা কৰিছিল। যে যীশুখ্ৰীষ্ট যদিও ঘৰৰ পৰা আঁতৰি আছিল, তথাপিও মনুষ্যৰ মাজতে তেওঁ জীয়াই আছিল। যিসকল বেমাৰী মানুহ আৰু দুখীয়া মানুহ, তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে তেখেতে চিকিৎসা কৰিছিল। পাপী লোকৰ পৰা দূৰৈত থকাৰতো কথাই নাই। তেওঁ তেনে মানুহক বিচাৰি ঈশ্বৰৰ প্ৰেম বিলাই পাপৰ বাটৰ পৰা সঁচ বাটলৈ আনিছিল। এইগৰাকী মহান ব্যক্তি। যিসকল লোকে পাপ কৰিছে, যিসকল লোকে অপৰাধ কৰিছে, তেওঁলোকক কেনেকৈ ঈশ্বৰৰ প্ৰেম বিলাই কেনেকৈ সৎ পথলৈ আনিব পাৰি, সেইটোৰ বাবে তেওঁ অশেষ কষ্ট কৰিছিল।
সংক্ৰামক ৰোগীকো শুশ্ৰূষা কৰি ফুৰিছিল। হোজা অজলা আৰু অশিক্ষিত লোকক যীশুৱে বেছিকৈহে মৰম কৰিছিল। সাধাৰণতে আমাৰ দেখা যায় মানুহবোৰৰ এটা চৰিত্ৰ, যিবোৰ অজলা, হোজা আৰু অশিক্ষিত, তেওঁলোকক মানুহে, হোজা লোকসকলক বা অজলা লোকসকলক মানুহে বিভিন্ন ধৰণে প্ৰলোভন কৰে আৰু অশিক্ষিত লোকক মানুহে জ্ঞান নকৰে। কিন্তু যীশুৱে সেইসকল লোককে অতিকৈ মৰম কৰিছিল। শিশুবিলাকৰ প্ৰতি তেওঁৰ সকলোতকৈ বেছি মৰম আছিল। শিষ্যবিলাকে তেওঁক সুধিছিল, প্ৰভুংগ, স্বৰ্গ ৰাজ্যত সকলোতকৈ ডাঙৰ কোন? তাৰ উত্তৰত এটি শিশুক কোলাত বহুৱাই লৈ যীশুৱে উত্তৰ দিছিল, এই শিশুবিলাকেই সকলোতকৈ ডাঙৰ। যেতিয়ালৈকে এই শিশুবিলাকৰ দৰে হৃদয় নহয়, তেতিয়ালৈকে তোমালোক স্বৰ্গ ৰাজ্যৰ অধিকাৰী হ'ব নোৱাৰা। শিশুৰ দৰে সৰল আৰু নম্ৰ হ'ব পাৰিলেহে স্বৰ্গ ৰাজ্যত গৈ ডাঙৰ হ'ব পাৰিবা। যি মানুহে এনে সৰল হৃদয়ৰ শিশুক অন্যায় বাটলৈ নিবলৈ বিচাৰে, তেনে মানুহে ডিঙিত শিল বান্ধি সাগৰত বুৰ মৰাই ভাল। যে তেওঁক আটাইতকৈ বেছি প্ৰয়োজনীয় বুলি কৈছে শিশু। এটি শিশুৰ পৰাই দেশৰ ভৱিষ্যত আৰু নতুন প্ৰজন্ম আগবাঢ়ি আহে। শিশুবিলাকে যেতিয়ালৈকে মানুহবোৰৰ মনবোৰ যেতিয়ালৈকে শিশুবিলাকৰ হৃদয়ৰ দৰে নহয়, তেতিয়ালৈকে মানুহে কেতিয়াও স্বৰ্গ ৰাজ্যত অধিকাৰ কৰিব নোৱাৰে বুলি কৈছে। কাৰণ শিশুসকলৰ মন নিষ্পাপ, সহজ সৰল, তেওঁলোকৰ অন্তৰত কোনো কুভাৱ নাথাকে। যিমানেই ডাঙৰ হ'ব, সিমানেই কুভাৱবোৰে ঠাই লয়। সেইবাবে কৈছে, শিশুৰ দৰে নম্ৰ হ'ব পাৰিব লাগিব, তেতিয়াহে তুমি স্বৰ্গ ৰাজ্যত বাস কৰিব পাৰিবা। আৰু কিছুমান সমাজত মানুহ আছে, শিশুসকলক কেনেকৈ অন্যায়ত সোমোৱাবলৈ চেষ্টা কৰে, সেইটো কৰে। আৰু তেওঁলোকক কৈছে, মানুহে ডিঙিত শিল বান্ধি সাগৰত বুৰ মৰাই ভাল বুলি কৈছে। এতিয়া যীশুৰ উপদেশ আৰু শিকনি সম্পৰ্কে দুৱাৰসামান কওঁ শুনা হওক। চমুকৈ ক'বলৈ হ'লে তেওঁ উপদেশৰ সাৰমৰ্ম হৈছে, শান্ত আৰু শিষ্টাচাৰী হ'বা। দুখীয়া আৰু ধনী মানুহতকৈ সুখী নিৰ্ধনী মানুহে ঈশ্বৰক বিচাৰে আৰু তেওঁলোকেহে তেওঁক লাভ কৰে। সেইকাৰণে ধন, মান, সুখ আদিৰ আকাংক্ষা কৰি ঈশ্বৰলৈ ভক্তি নেৰিবা। সঁচ আৰু সত্য কথাৰ কাৰণে সকলো ৰকমৰ অপমান, লাঞ্ছনা, আনকি মৃত্যুকো বৰণ কৰিবা। তেওঁ নিজৰ জীৱন আহুতি দি আমাক এই শিক্ষা দি গৈছে। যীশু খ্ৰীষ্ট শান্ত আৰু শিষ্টাচাৰী, তেখেতে শান্ত আৰু শিষ্টাচাৰী কেনেকৈ হ'বলৈ পাৰে সেই বিষয়ে মানুহক জ্ঞান দিছে। ধনী আৰু দুখীয়া মানুহতকৈ যে নিৰ্ধনী মানুহে ঈশ্বৰক বেছিকৈ বিচাৰে, সেই কথাও তেওঁ কৈছে। আৰু তেওঁলোকেহে যে ঈশ্বৰক লাভ কৰে, সেই কথা তেখেতে কৈছে। সেইকাৰণে ধন, মান, সুখ আদিৰ আকাংক্ষা কৰি ঈশ্বৰলৈ ভক্তি নেৰিবা। ধনো লাগিব, মানুহ লাগিব, সুখো লাগিব, কিন্তু ঈশ্বৰৰ ভক্তিও লাগিব আমাক। সঁচ আৰু সত্য কথাৰ কাৰণে সকলো ৰকমৰ অপমান সহ্য কৰিব দিছে, লাঞ্ছনা সহ্য কৰিব দিছে, আনকি মৃত্যুবৰণো কৰিব দিছে। তেওঁ সেয়া উপদেশ আমাক দি গৈছে আৰু সেই আৰ্হি তেওঁ দেখুৱাই গৈছে। তেওঁ কৈছে, সঁচ আৰু সত্য প্ৰতিজ্ঞা কৰোঁতে হিংসা নীতি গ্ৰহণ নকৰিবা। মহাত্মা গান্ধীয়ে কৈছিলে যে অহিংসা পৰমো ধৰ্ম। তেওঁ কৈছে, সঁচ আৰু সত্য প্ৰতিজ্ঞা যেতিয়া কৰিবা, হিংসা নীতি তেওঁ গ্ৰহণ কৰিব দিয়া নাই। কোনোবাই তোমাক এখন গালত চৰ মাৰি দিলে আনখন গাল পাতি দিবা, এই সকলোখিনি কিন্তু মহাত্মা গান্ধীয়ে গ্ৰহণ কৰিছিলে। প্ৰেম, দয়া আৰু ন্যায়পৰায়ণতাৰ দ্বাৰা মানুহক জয় কৰিবলৈ বিচাৰিবা। কোনো মানুহে যদি তোমাক বেয়া ব্যৱহাৰ কৰিছে, তেওঁক ভক্তিভাৱেৰে, প্ৰেমভাৱেৰে, দয়াভাৱেৰে আৰু ন্যায়পৰায়ণতাভাৱেৰে মানুহক জয় কৰিবলৈ বিচাৰিবা। ঈশ্বৰ নিজে প্ৰেমময় আৰু দয়ালু। ঈশ্বৰ যিহেতু কৰোণা সাগৰ, দয়াৰ সাগৰ, দুষ্টক দমন আৰু সন্তক পালন কৰে, ঠিক তেনেকৈ তুমিও প্ৰেমময় আৰু দয়ালু হ'বা। সেইকাৰণে ইহ সংসাৰত পাপী, তাপী, দুখীয়া, শোকাতু, ৰোগী আৰু দলিতসকলক বিশেষভাৱে মৰম কৰিবা আৰু সিহঁতক শুশ্ৰূষা কৰিবা। গতিকে তোমাৰ যদি ভক্তি আছে, তোমাৰ যদি কিছু উপাৰ্জন আছে, তেন্তে তুমি সেই দুখীয়াসকলক সহায় কৰিবা, ৰোগীয়াসকলক সহায় কৰিবা, শোকাতুৰসকলক সহায় কৰিবা আৰু পাপীসকলক কেনেকৈ সৎ পথলৈ আনিব পাৰি তাৰ বাবে তুমি প্ৰচেষ্টা কৰিবা। যীশুৱে সৰু ল'ৰা ছোৱালীক বৰ ভাল পাইছিল আৰু মৰম কৰিছিল, সৰল হোৱাৰ বাবে আৰু সত্য পথত থকাৰ কাৰণে। তোমালোকো সাধু যীশুৰ মৰমৰ পাত্ৰ হ'বানে? তেওঁৰ উপদেশ আৰু শিক্ষামতে চলিবলৈ চেষ্টা কৰিবানে? এই পাঠটিৰ জৰিয়তে আমি বুজিলোঁ যে কেনেকৈ এজন মানুহ সৎ হ'ব পাৰে, কেনেকৈ এটা শিশু সৰল মনৰ হৈ থাকে আৰু সেই সৰল মনৰ শিশুৰ দৰে মানুহক হ'বলৈ তেওঁ প্ৰচেষ্টা কৰিব দিছে। কাৰণ শিশুবোৰ সৰল মনৰ, নিষ্পাপ, কোনো ভেদভাৱ নাথাকে। আৰু যিসকল মানুহে এটি শিশুক বেয়াৰ ফালে ঢাল নিয়াবলৈ চেষ্টা কৰে, তেওঁলোকক কৈছে যে ডিঙিত শিল বান্ধি সাগৰত বুৰ মৰাই ভাল।
যীশুৱে কৈছে সঁচ আৰু সত্য প্ৰতিজ্ঞা কৰোঁতে হিংসা নীতি কেতিয়াও গ্ৰহণ নকৰিবা। কোনোবাই তোমাক এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিবা। প্ৰেম, দয়া আৰু ন্যায় পৰায়ণতাৰ দ্বাৰা মানুহক জয় কৰিবলৈ চেষ্টা কৰিবা। ঈশ্বৰ নিজে প্ৰেম আৰু দয়ালু। সেইকাৰণে ইহ সংসাৰত পাপী তাপী, দুখীয়া, শোকাটো, ৰোগী আৰু দৰিদ্ৰসকলক বিশেষভাৱে মৰম কৰিবা আৰু সিহঁতক শুশ্ৰূষা কৰিবা। তেওঁ কৈছে যে শান্ত আৰু শিষ্টাচাৰী হ'বা। দুখীয়া আৰু ধনী মানুহতকৈ সুখী নিৰ্ধনী মানুহে ঈশ্বৰক বিচাৰি পায়। ধন, মান, সুখ আদি আকাংক্ষা নকৰি ভক্তি কৰিবা। সঁচ আৰু সত্য কথাৰ কাৰণে সকলো ৰকমৰ অপমান, লাঞ্ছনা, আনকি মৃত্যুবৰণো কৰিবা। এই শিক্ষা তেওঁ আমাক দি গৈছে। দুখীয়াসকলৰ কাৰণে তেখেতে তেওঁলোকৰ কাৰণে ঘৰ সংসাৰ এৰি সকলো এৰি তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল আৰু সৰুৰে পৰা ঈশ্বৰ চিন্তাত তেওঁ মগ্ন হৈ আছিল। এইগৰাকী যীশু খ্ৰীষ্টৰ বিষয়ে আমি কিছু জানিলোঁ হওক। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই পাঠটি ভালকৈ মনোযোগ দি পঢ়িবা বুলি আশা ৰাখিলোঁ।